তো সেই গাইছ চেনেল তো ভিডিঅ' তো সেই গাইছ আজি হৈছে শিৱ পূজা তো বলক অলপ চাওঁ পূজা মানে মই স্কুলত গৈছিলোঁ পৰীক্ষা আছিল এতিয়া চাওঁ অলপ কি হৈছে আহিব পৰা নাই কাৰণ পৰীক্ষা চলি আছিল মানে বছৰীয়া তো 9ৰ তো কাৰণে আহিব পৰা নাই তো চব কাম হৈ গ'ল তো মন্দিৰ তো চব মানুহ গ'ল তো চাওক এইবিলাক পূৰা পুৰি গৈছে ৰাতি হ'ব তো এইটো শিৱ মন্দিৰ এডাল গাছ তো আহিয়ে গম পালোঁ ইয়াৰ বোলে আজি বাৰ্থডে তো এটা কেক কাটিব লাগে তো তক চাই থাকক বেলুন তো চাওক মই বেলুন ফুকাই আছোঁ কেনেকুৱা লাগিছে বেলুন পূৰা ফুকি তো এটা লগাব লাগে তো চব বেলুন লগাই দিলে চাওক কৈ ডিজাইন কৰি দিলোঁ চাওক তো এতিয়া কেক কাটি আছে মোৰ টেবুলত পঢ়া টেবুলত চাওক কি কেক কাটি আছে সি এতিয়া আইতাক খুৱাব বোলে একদম পূৰা কেক কাটি আছে সি তো চাওক পূৰা নিচা লাগি গৈছে মই আৰু এইফালে কেক চুৰ কৰি খাইছোঁ তো চাওক তো হৈ গ'ল ৰাতি মই আহি গ'লোঁ পূজাক পূৰা তো চাওক পূৰা একদম আঞ্জা কাটি আছে তো যিহেতুকে মোৰ পৰীক্ষা চলি আহিব পৰা নাই পঢ়ি আছিলোঁ তো এতিয়া আহিলোঁ কাৰ্যসূচী চলি আছে খিচাৰীৰ কাৰণে এইটো হৈছে মেইন মন্দিৰ মানে মই এতিয়া ঘৰত যাবলৈ কাৰণ কালি পৰীক্ষা আছে তো এতিয়া যাওঁ পঢ়ি চৰি আহিম দে আৰু গাইছ এই জীৱন আহিছোঁ চৰি এতিয়া মানে আমাৰ ইয়াত মানে পূজা কৰাৰ জেগাত চব বাবুন বুকিং তো সেইকাৰণে এতিয়া সকাহ হৈছে খিচাৰী তো চাই থাকক ভিডিঅ'টো হৈ গ'ল তো মই আছোঁ আমাৰ গাঁৱত এনেকুৱা গণেশ মন্দিৰলৈ ইয়াৰ খুৰ্তা চাওক না ইমান কাৰা চাওক একদম কলা আৰু ইয়াত সেই হৈছে মানে কীৰ্তন চাৰি হৈ গ'ল এতিয়া ভিডিঅ' নবনাওঁ গাইছ কাৰণ পিছত খতেহে হ'ব তো ভিডিঅ'টো সমাপ্ত কৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব দিয়ক বাই বাই